নমস্কাৰ বন্ধুসকল, তালুকদাৰ ফিগাৰী চেনেলৰ অন্য এক নতুন ভিডিঅ'লৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ বহু গাহৰি পালকসকলৰ মনত এটা প্ৰশ্ন নিশ্চয় আহে। প্ৰশ্নটো হ'ল, গাহৰিক জুলীয়া দানা দিলে বেছি ভাল হয়নে শুকান বা ড্ৰাই ফিড দিলে বেছি ভাল হয়? আজিৰ এই ভিডিঅ'টোত জুলীয়া দানা আৰু ড্ৰাই ফিড সম্পৰ্কে কিছুমান কথা আলোচনা কৰিব গৈ আছোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। অকণমান স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। এক প্ৰকাৰে জুলীয়া দানা আৰু শুকান দানাৰ মাজত কম্পেয়াৰ কৰা বুলিও ক'ব পাৰি। আৰু কোনোবাই যদি চেনেলটোত নতুন আহিছে, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি এতিয়াই সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিয়ক, কিয়নো মোৰ চেনেলত গাহৰি সম্পৰ্কীয় ভাল ভাল ভিডিঅ' আহি থাকে। প্ৰথমতে মই জুলীয়া দানা কাক কোৱা হয় সেই বিষয়ে কৈ দিওঁ, হয়তো কোনোবাই নাজানিবও পাৰে। চাওক বন্ধুসকল, জুলীয়া দানা হৈছে সেইবোৰ দানা যিবোৰক আমি পানীৰে মিক্স কৰি গাহৰিৰ দানা বনাওঁ। উদাহৰণ হিচাপে ধৰি লওক, সকলোৰে ঘৰত সদায় কিছুমান খাদ্য ৰৈ যায়, পেলনীয়া খাদ্য থাকে। এই পেলনীয়া খাদ্যৰ লগতে যদি কচু, কম দামৰ ৰিজেক্ট চব্জি, কম দামৰ চাউল এইবোৰ একেলগে সিজাই লগতে তুঁহগুড়া, মাকৈ গুড়া, চাপৰ ইত্যাদি খাদ্য সামগ্ৰীবোৰ সকলো একেলগে পানীৰে মিক্স কৰি গাহৰিৰ দানা বনাওঁ, ইয়াকে আমি জুলীয়া দানা বুলি জানো। আৰু এতিয়া ড্ৰাই ফিড কাক কোৱা হয় এই বিষয়ে অলপ কৈ দিওঁ। শুকান বা ড্ৰাই ফিড হ'ল সেইবোৰ দানা যিবোৰক আমি শুকানে গাহৰিবোৰক খাব দিওঁ। উদাহৰণ হিচাপে ধৰি লওক, আমি যেনে বজাৰৰ পৰা কিনা দানা, কমাৰ্চিয়েল পিগ ফিড, মল, চাপৰ, মাকৈ গুড়া এইবোৰ সকলো শুকানে পানী নিদিয়াকৈ মিক্স কৰি দানা বনাওঁ, এইটোৱে হ'ল ড্ৰাই ফিড। আৰু কোনোবাই আকৌ কমাৰ্চিয়েল পিগ ফিডটোৱে অকল দিয়ে গাহৰিক শুকানে খাবলৈ। এতিয়া কথাটো আহি পৰে, আমি গাহৰিক জুলীয়া দানা দিলে বেছি ভাল নে শুকান বা ড্ৰাই ফিড দিলে বেছি ভাল? চাওক বন্ধুসকল, আমি যদি গাহৰিক অকল শুকান দানাই দিওঁ, তেতিয়াহ'লে আমি সম্পূৰ্ণ কিনা দানাৰ ওপৰত নিৰ্ভৰ হ'ব লাগিব। কাৰণ আমি ড্ৰাই ফিড গাহৰিক দিব গ'লে কমাৰ্চিয়েল পিগ ফিডো কিনিব লাগিব, মাকৈ গুড়াও কিনিব লাগিব, চাপৰো কিনিব লাগিব। মুঠৰ ওপৰত কথাটো হ'ল কিনা দানাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হ'ব লাগিব। আৰু বন্ধুসকল, আপোনালোকেতো জানেয়ে বৰ্তমান সময়ত মূল্য বৃদ্ধি কেনেকুৱা ধৰণে হ'বলৈ ধৰিছে। গাহৰিৰ দানাৰ দাম বৰ্তমান সুধিবই নোৱাৰি, প্ৰত্যেক মাহতে বৃদ্ধি পাই আছে। আগতেতো সম্পূৰ্ণ কিনা দানা খোৱাই হ'লেও উপযুক্ত পৰিমাণত গাহৰি পুহিলে লাভ এটা হোৱা আছিল। কিন্তু বন্ধুসকল, বৰ্তমান সময়ত সম্পূৰ্ণ কিনা দানা খুৱাই আমাৰ নিচিনা সৰু সৰু গাহৰি পালকবোৰে কষ্ট অনুসৰি উপযুক্ত লাভ কৰিব নোৱাৰে বুলি মই ভাবোঁ। যিসকল ডাঙৰ ফাৰ্মাৰ 200-300 গাহৰিৰে ফাৰ্ম চলাই আছে, তেওঁলোকৰ বাবে বেলেগ কথা, তেওঁলোকে কিনা দানাৰেও ফাৰ্মখন চলালেও লাভ থাকিব তেওঁলোকৰ। কিন্তু আমাৰ নিচিনা সৰু সৰু ফাৰ্মাৰবোৰে বৰ্তমান বজাৰৰ দামত সম্পূৰ্ণ কিনা দানাৰে ফাৰ্মখন চলালে শেষত যাই চাব আশা কৰা অনুসৰি লাভ নাথাকিব। শুকান বা ড্ৰাই ফিড দিয়াৰ বিপৰীতে আপুনি যদি গাহৰিক জুলীয়া বা পানী মিলাই দানা দিয়ে, তেতিয়াহ'লে বন্ধুসকল আপোনাৰ অলপ হ'লেও দানাৰ খৰচ কমি আহিব। চাওক বন্ধুসকল, আপুনি যদি গাহৰিৰ দানা জুলীয়াকৈ দিয়ে, তেতিয়াহ'লে আপুনি ঘৰৰ আশে পাশে থকা কচু, লগতে কল, ঘৰৰে অমিতা, কম দামৰ ৰিজেক্ট চব্জি, ভঙা চাউল এইবোৰ সকলো একেলগে সিজাই তুঁহগুড়া, মাকৈ গুড়া, চাপৰ অলপ মিক্স কৰি ধুনীয়াকৈ সুআহাৰ তৈয়াৰ কৰিব পাৰে গাহৰি। আৰু লগতে ঘৰৰ খোৱা খাদ্য সাধাৰণতে সকলোৰে ঘৰত ৰৈ যায়, এইবোৰো একেলগে ধুনীয়াকৈ পানীৰে মিলাই দিব পাৰি। সাধাৰণতে গাঁও অঞ্চলৰ প্ৰায় মানুহৰ ঘৰতে এইবোৰ বস্তু পোৱা যায়। গাহৰিক এনেকৈ দানা দিলে ড্ৰাই ফিডৰ তুলনাত আপোনাৰ দানাৰ খৰচ যথেষ্ট কম হ'ব। যিসকল গাহৰি পালকে তেওঁৰ ফাৰ্মত গাহৰিবোৰক ড্ৰাই ফিড দিয়ে, তেওঁলোকে মোক ভুল নুবুজিব, মই কেৱল দানাৰ খৰচ কমাবৰ বাবেহে জুলীয়া দানাৰ কথা কৈছোঁ। আৰু বন্ধুসকল, কিছুমান গাহৰি পালকে ভাবে জুলীয়া দানা দিলে ফাৰ্মখন লেতেৰা হয় বা ফাৰ্মৰ পৰা দুৰ্গন্ধ ওলায় বুলি। কিন্তু আমিতো সদায় ফাৰ্মখন চাফা কৰিবই লাগিব। জুলীয়া দানা দিলেও সদায় চাফা কৰিব লাগিব, ড্ৰাই ফিড দিলেও সদায় চাফা কৰিব লাগিবই। লেতেৰা বা গোন্ধ ওলাৰ কোনো কাৰণেই নাথাকে। আৰু বন্ধুসকল, আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে, জুলীয়া দানা দিলে গাহৰিৰ গ্ৰথ ঠিকে হ'ব না নাই বুলি। বন্ধুসকল, জুলীয়া দানাৰ লগতো আমি ভালকৈ প্ৰটিন নিউট্ৰিশ্যনযুক্ত দানা তৈয়াৰ কৰিব পাৰোঁ। ঘৰতে গাহৰিৰ পৌষ্টিক দানা কেনেকৈ বনাব এই বিষয়ত মই সুকীয়া ভিডিঅ' বনাই থৈছোঁ, চাই লওক।
ওপৰৰ আই বটন আৰু ডেছক্ৰিপশ্যনত ভিডিঅ'টো দি দিছোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল মোৰ নিচিনা সৰু সৰু গাহৰি পালকবোৰে বজাৰৰ পিক ফিডৰ জুইৰ দৰে মূল্য বৃদ্ধিৰ বাবে দানা কিনিবলৈ অসুবিধাৰ সন্মুখীন হোৱা পালকবোৰে যাতে সম্পূৰ্ণ কিনা দানাৰ ওপৰত নিৰ্ভৰ নোহোৱাকৈ নিজেই ঘৰতে জুলীয়া দানা তৈয়াৰ কৰিব পাৰে। বন্ধুসকল, গাহৰিৰ দানাৰ দাম যিমান বাঢ়িলেও কিন্তু সেই হিচাপে মাংসৰ দাম বঢ়া নাই। আমি আমাৰ গাহৰি বেচিবলৈ গ'লে আমাৰ দানাৰ খৰচ কষ্ট অনুসৰি দাম নাপাওঁ। সেইবাবে বন্ধুসকল, সম্পূৰ্ণ ড্ৰাই ফিডৰ ওপৰত নিৰ্ভৰ কৰি ফাৰ্মখন চলাই নিলে ভৱিষ্যতে আমি অসুবিধাৰ সন্মুখীন হ'ব পাৰোঁ। কাৰণ দানাৰ দাম দিনে দিনে বাঢ়িয়ে গৈ আছে, কমি অহা নাই। আশা কৰোঁ বন্ধুসকল আপোনালোকে নিশ্চয় বুজি পাইছে ড্ৰাই ফিড আৰু জুলীয়া দানাৰ বিষয়ে। ভিডিঅ'টো যদি ভাল পালে লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ ইমানেই। আকৌ লগ পাম গাহৰি সম্পৰ্কীয় এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।